গংগা ভগীৰথী উপনয়নলৈ দিয়ক জলে টুপি। নমস্কাৰ, আপোনালোক সকলোকে মোৰ চেনেল ৰূপালীবন গোস্বামী বেজবৰুৱালৈ স্বাগতম জনাইছোঁ। আজিৰ মোৰ এই ভিডিঅ'টোত কেইটামান উপনয়নৰ নাম আপোনালোকলৈ আগবঢ়াইছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব। উপনয়ন বা লগুণ দিয়নি আমাৰ হিন্দু ধৰ্মৰ এটা প্ৰধান সংস্কাৰ। ব্ৰাহ্মণ পৰিয়ালত ল'ৰাক লগুণ দিয়া হয়। তাৰে কেইটামান নাম গাবলৈ চেষ্টা কৰিছোঁ। ভুলখিনি আপোনালোকে শুধৰাই ল'ব আৰু মোকো আঙুলিয়াই দিব বুলি আশা কৰিছোঁ। ভিডিঅ'টোত অকণ অকণ দৃশ্য মোৰ ল'ৰাৰ লগুণ দিয়নিৰ ভিডিঅ'ৰ দৃশ্য অকণ অকণ দেখুৱাইছোঁ আৰু দয়কী মই নিজেই। অলতে গংগাই নাচিছে, গংগা জলৰ মহিমা কলচিতে আহিছে। বাৰী ঢাপৰ কৰদৈ খোজ দিয়া খৰকৈ, পটুৱাছে লঘোণে লুচি খাব চুৰকৈ। আনি থৈছোঁ আমৰ খৰি, পাতি থৈছোঁ হোমে, পাতি থৈছোঁ হোমে। মন্ত্ৰ পঢ়ি লগুণ পিন্ধাই বশিষ্ঠ ব্ৰাহ্মণে। দেউতাৰ মৰম দুদিনৰ, মাৰ মৰম খন্তেকৰ। দেউতাই দিয়া লগুণ বটু তোমাৰ চিৰ জীৱনৰ। লগুণ ললা যেতিয়া বামুণ হলা এতিয়া, পুৱা আৰু গধূলি সন্ধ্যা পূজা কৰিবা। গোসাঁই ঘৰত সোমাবা, গায়ত্ৰী জপ কৰিবা। ধোবাৰ ঘৰত কাপোৰ দিওঁতে লগুণ খুলি নিদিবা। দেউতাই বটুক ঠগিলে, সোণৰ লগুণ পিন্ধাম বুলি কুশৰ লগুণ পিন্ধালে। আয়তি ৰুৰুলি দবা শংখৰ ধ্বনি, বটু লগুণ পিন্ধে অগ্নিক সাক্ষী কৰি। লোটা ঘটি হাতত লৈ নাযাবা বৈৰাগী হৈ, ঘূৰি আহা বটু তুমি দেউতাই দিব ছোৱালী। 5 বছৰতে আছিলা সৰু, 9 বছৰতে ৰাখিলা গৰু। 10 বছৰতে ফুৰিলা বনত, কণ্টকে বিন্ধিলে ৰঙা চৰণত। 12 বছৰতে বুলিলা আই, মোৰ যে শৰীৰত লগুণেই নাই। ভিতৰৰে পৰা মায়ে সোধে, বটুক ব্ৰহ্মচাৰী কৰিলে কোনে? বাহিৰৰে পৰা দেউতাই কয়, বটুক ব্ৰহ্মচাৰী কৰি